নমস্কাৰ পুনৰ ঋণ লবলৈ সাজু অসম চৰকাৰ 1 অক্টোবৰত লব 750 কোটি টকাৰ ঋণ উদং হৈ পৰিছে নেকি ৰাজ্যৰ ৰাজকোষ পুনৰ ধনৰ প্ৰয়োজন হৈছে অসম চৰকাৰক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে ৰাজ্য চৰকাৰে 10 বছৰীয়া ম্যাদত মুকলি বজাৰত বণ্ড নিলাম কৰি বিগত 17 ছেপ্টেম্বৰত 100 কোটি টকা আৰু 28 ছেপ্টেম্বৰত 250 কোটি টকা ঋণ লোৱাৰ পাছত একেই প্ৰক্ৰিয়াৰে অহা 1 অক্টোবৰত 750 কোটি টকা ঋণ লোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ বিত্ত সচিব দিলীপ কুমাৰ বৰাই এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি সদৰি কৰে যে ৰাজ্য চৰকাৰৰ দ্বাৰা 750 কোটি ঋণ 15 বছৰীয়া মেয়াদত লব খোজা হৈছে উল্লেখযোগ্য যে অসম চৰকাৰৰ নিজা ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস পোৱা অসমত ডাবল ইঞ্জিন চৰকাৰৰ চলি থকা বুলি কোৱা কেন্দ্ৰৰ মোদী চৰকাৰে অসমে পাবলগীয়া কেন্দ্ৰীয় কৰৰ অংশ খাৰুৱা তেলৰ ৱেৰেণ্টিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ পুঁজি অন্য ৰাজ্যৰ তুলনাত কমকৈ আদায় দিয়াৰ আদি বিভিন্ন কাৰণত আৰ্থিক সংকটৰ গৰাহত পৰিছে অসম চৰকাৰ যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ